পুৰা পেন ভাৰ্চেছ ৱাইল্ড পাহাৰ বগা নিচিনা লাগি গ'ল গাইছ। তো গাইছ এটা কথা ক'ব বিচাৰিছোঁ, ৱাটাৰফল যদি ঘূৰিব মন আছে তে এনেকুৱা এটা জেগাত আহক। হেল্ল' গাইছ, কি খবৰ? বহুত দিনৰ মূৰত আজি আমি যাবলৈ আছোঁ সোণাপি ৱাটাৰফলত। তে আজি আমাৰ ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু লগত আছে আমাৰ হা মাজা নেখাওঁ অঁ খাম ক এইটো শান্তনা লগত যাব আৰু দুগৰাকী ছোৱালী এই যে বোৱাৰী মানে এই ছোৱালী সৃষ্টি আৰু পল্লৱী হাজৰিকা। এতিয়া চাই থাকক ভিডিঅ'টো। তো গাইছ আমি পালোহি সোণাপীত। নহয় নদীখন আধা পাইছোহি মানে আমি ভুল ৰাস্তাত সোমাই দিলোঁ। ৱাটাৰফল বিচাৰি আমি ভুল ৰাস্তাত সোমাই দিলোঁ। এতিয়া আকৌ ৰাইট ৰাস্তাৰ ফালে গৈ আছোঁ। এতিয়া চাওক এইটো জংঘলৰ মাজে পাহাৰৰ আৰু জংঘলৰ মাজে মাজে হয় আমি গৈ আছোঁ। ভিউজটো বহুত ধুনীয়া আহিছে চাওক। দিছ ইজ সোণাপি। উপভোগ কৰিব মন আছে যদি আপোনালোকে আহক কাৰ্বি আংলঙত। সৰু সৰু পানীৰ মাজৰে মুখৰ পৰা ৱৰ্ড ওলোৱা নাই, কিন্তু পাৰ হৈ যাব লাগিব তাত। সৰু সৰু পানী আগে পুতলি গৈ আছে। সৰু সৰু পানীৰ মাজেৰে যাম আমি ডাঙৰ ৱাটাৰফল চাবলৈ। পাই থাকক, ধুনীয়া বতাহ মাৰিছে। আমি এতিয়া ৱাটাৰফল চাবলৈ যাবলৈ এইটো পাহাৰ বগাব লাগিব। বগাই আছে, যদি ৱাটাৰফল পাব মন আছে এই পাহাৰটো বগাওক। দেখিছে মজা। আগে মানুহ গৈ আছে আৰু এইফালে মই মানুহটো ঘামি অৱস্থা নাইকিয়া হৈছে। পিঠিত বেগটো আৰু এইফালে ইমান ডাউন চাপ ইমান ওপৰত উঠি আহিলোঁ আমি। এইফালে দুজন দাদা আহি আছে। এই এনাৰ্জি থাকিব লাগিব। পাহাৰ বকাই গৈছোঁ আৰু চৰি নগলে নহ'ব আৰু। পাহাৰ বগাবলগীয়া আছে। আহি আছে বগাই মই ওপৰ পালোহি আমি। আৰু যাব লাগিব 5 কিলোমিটাৰ বোলে 5 কিলোমিটাৰ। চলো হেপনি বেমাৰ ধৰি গৈছে। আমি ইমান ওখ বগাই আহিলোঁ। এইফালে চাৰিফালে পাহাৰ আৰু ওপৰ বগাব লাগিব, বহুত ওপৰ যাব লাগিব। কেদাৰনাথ মন্দিৰ উঠাই নিচিনা লাগিছে। এইফালে পানী খাই বোলে হেঁপাই আছো চবে। পানী খাই কেনে আমি আকৌ মাউণ্টেইন ক্লাইম্বিং কৰিব ষ্টাৰ্ট কৰিলোঁ। চাই থাকক পল্লৱী পিছে মানুহবোৰ ক্লাইম্বিং কৰি আছে। তো গাইজ এটা কথা গম পাই গ'লোঁ, পাহাৰ বগাই চেনাই লৈ কপৌ ফুল কেতিয়াও আনিব যাব নালাগে। আমাৰ এই গতি হয়, ঘামি জামি নাইকিয়া হৈ যাব। আপোনালোকে এই ভুলতে এই কাম নকৰিবা। সাৱধান সতৰ্ক নে কি কোৱা? আমি পালোহি, এতিয়াও 4 ঘণ্টা আছে আমি গৈ পাবলৈ। ৱাটাৰফলটোলৈ আমাৰ 4 ঘণ্টা লাগিব। গৈ আছো আমি, গৈ থাকিম। আহিছে যেতিয়া গৈহে আহি আছে আমাৰ বাহঁত পিছফালে আৰু বাকীবোৰ গৈ আছে। কেনেকৈ হ'ব সোণাপি যাব লাগিব আমি। কিয় আহিছিলোঁ আমি ইয়াত? মনত কিয় আহিছিলোঁ? ঘৰৰ পৰা মনত কিয় ওলাইছিলোঁ? ৱাটাৰফল চাবলৈ ওলাইছিলোঁ। থাকিব আহিছিলোঁ গাইজ, ৱাটাৰফল চাব আহিছিলোঁ। কৰি থকা নাই নেকি? খুৰী চাওক
এয়া চাওক আমাৰ খুৰীয়ে বগাই বগাই পালেহি পাহাৰ বগাই বগাই মাই ডগছ ইয়াত দেখিছে ছোৱালীবোৰ ভাগৰি যি কৰি গছৰ তলত জিৰণি ল'ব উপায় নাই জিৰণি ল'ব বহিছে জীৱনত লাখ ভুল কৰিম ভুলতো শুনাতপি নহওঁ এয়া চাওক দেখিছে মানুহবোৰ এইবোৰ হেঁপাই জেপাই অৱস্থা নাই কাৰো এয়া আমাৰ ভালকে ভালকে লাগিছে কি মজা মজা ঘাঁহ পুৰা ফিলিংছ আহি আছে ছোৱালীবোৰ ফটো উঠি আছে পাহাৰত পুৰা পাহাৰৰ ওপৰত উঠি আহিলোঁ আমি দেখিছে সৃষ্টি ভাগৰি গৈছে আৰু আহিবা আহিবা ভাগৰি গৈছে বগাই বগাই উঠিছে তেওঁ আহিম বুলি কৈছে দেখিছা জছ এইবিলাকে জছ তো ফ্ৰেণ্ডছ আমি 3 ঘণ্টা 3.5 ঘণ্টামান ক্লাইম্বিং কৰি ফাইনেলি তলত নামিছোঁ এতিয়া পাণগৈ আৰু জেগাটো ৱাটাৰফল য'ত আছে শুনিছোঁ ৱাটাৰফলখন বহুত ডাঙৰ সেয়া পেট পিকাব নামি আছে হাতত চেণ্ডেল চাই থাকক মোৰ পিছফালে দেখিছে এই ছোৱালী দুজনীমান আহি আছে লেলাই পুৰা বেক চাইড বুকি ভাগৰ চাব লাগি আছে চাই থাকক ভিডিঅ'টো তো গাইছ এটা কথা ক'ব বিচাৰিছোঁ ৱাটাৰফল যদি ঘূৰিব মন আছে তে এনেকুৱা এটা জেগাত আহক ইনজয় এটা হ'ব আৰু গোটেই জীৱনৰ মনত থাকি যাব যে এনেকৈ ক্লাইম্বিং কৰিছিলোঁ বুলি জংঘলৰ মাজে মাজে তাক পৰিৱেশটো তাক ইমান ধুনীয়া চাৰিওফালে এইফালে পাহাৰ তলতে আছে চব মানুহবোৰ চিঞৰি আছে গা ধুই আছে এইফালে চব জংঘল পাহাৰ তলত গৈ আছোঁ দেখিছে গা চা চব ভিজি গ'ল সেয়া ৱাহ দেখিছে ভিউজ দেখিছে দেখিছে ভুলতো নাহিব আপোনালোকে আহিব কৈছোঁ আৰু ভুলতো নাহিব কৈছোঁ যদি মাউণ্টেইন ক্লাইম্ব কৰিব নোৱাৰে আপোনালোকে নাহিব ভালদৰে তো গাইছ আমি পালোহি ৱাটাৰফল জেগাত বৈ আহি আছে পানী ৱাটাৰফলৰ পৰা এতিয়া আমি যাব লাগে অলপ 0.5 কিলোমিটাৰহে যাব লাগিব আমি এতিয়াও চবেই মুখ চুখ ধুই পেলাই পূৰা গৈ আছে আৰু ৱাটাৰফল চাবলৈ চাইহে এৰিম আজি সেই পল্লৱী লাখুটি লৈ গৈ আছে ভিউজটো দেখিছে না গাইছ মানে গোটেইখিনি মিলাই ভিউজ না দেখিছে পূৰা পানী চাফা পূৰা পানীখিনি পূৰা চাফা দেখিছেনে পূৰা মজা মাৰি চাৰি থৈ আহিছে সিহঁতে আহি থকাবোৰ চবে আহি আছে চবে ভাগৰি জিগৰি পানী ড্ৰেছ লৈ লৈছে পূৰা মজা জলপৰি ওলাব জলপৰি সৃষ্টি পূৰা ফূৰ্তি তো গাইছ থেংক ইউ দেই উদাহৰণ দিবলৈ তো গাইছ ভালকে আপোনালোকে আহিব এবাৰ উপভোগ কৰিব বহুত কষ্টৰ ফলত পাছোহি ইয়াত আপোনালোকে আহিব দেখাই দে আমি আহি কেনে ৱাটাৰফল চাই এতিয়া খোৱাত লাগি গ'লোঁ চবে খাই আছে এইটো বটল আনিছে মামাই দেখিছে এতিয়া আমি লাহেকৈ ঘৰত যাম খাই বৈ তাত আগত পুৰা বেণ্ড কৰিছে পাহাৰ বগাৰ নিচিনা লাগি হ'ল গাইছ
পৰা নামি আহি তলত পালোঁহি আমি আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। কিন্তু এটা কথা কৈ দিওঁ, জেগাটো ধুনীয়া আছে, আপোনালোকে আহে যদি বৰ ধুনীয়া জেগা, এনজয়মেণ্ট পাব। কিন্তু বুঢ়া বুঢ়ী বয়সীয়া মানুহবিলাকক লৈ নাহিব, কিন্তু আহিলে সেইটো বহুত অশান্তি পাব আৰু পাহাৰ উঠিব নোৱাৰিব, সেইটোৱে কথাটো। আৰু জেগাটো বৰ ধুনীয়া ৱাটাৰফলখন বহুত ডাঙৰ, পানীৰ মাজে মাজে যাবলৈ বহুত ধুনীয়া জেগাটো। এই আজিকালি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, বাই। টাটা দি দি আছে দে, বাই। নাহোঁ আৰু ইয়াত।